হাই বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰান্ধি দেখুৱাবলৈ ওলাইছোঁ এটা লফা শাক আৰু মাছৰ ৰেচিপি। যিহেতু এতিয়া লফা শাকৰ বতৰ, সেইবাবে সকলোৱে বনাব পৰাকৈ এটা ৰেচিপি তৈয়াৰ কৰিছোঁ। মই এইখিনি লফা শাক মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগত মই অকণমান জাতিলাও মিহি মিহিকৈ কাটি লৈছোঁ। চব্জিখন বেছি ভাল হ'ব তেতিয়া খাবলৈ, আৰু এফাল পিঁয়াজ কাটি লৈছোঁ। মই এতিয়া মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি লৈছোঁ। সেই একেখিনি তেলতে মই আৰু অলপ তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজিম। মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি। মই কিন্তু একো মছলা ব্যৱহাৰ কৰা নাই। পিঁয়াজখিনি ভজা হোৱাত মই এতিয়া কাটি থোৱা লফা শাকখিনি দি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। লফা শাকখিনি এনেদৰে অলপ দেৰি ভাজি লৈ মই কাটি থোৱা জাতিলাওখিনিও লগতে দি দিছোঁ। এইখিনিও মই অলপমান দেৰি ভাজি ল'ম ভালদৰে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম। তাৰপিছত ভালদৰে ভাজি ল'ম। এইখিনি এনেদৰে 5 মিনিটমান ভাজি হোৱাত মই এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ অলপমান গৰম পানী। গৰম পানীখিনি দি 5 মিনিটমান ঢাকন দি থৈ দিম।
ইয়া 5 মিনিটৰ পিছত দেখাইছোঁ ভালদৰে উতল আহি গৈছে এতিয়া মই উতল অহাত মাছ কেইপিচ দি দিম তাত এতিয়া ভালদৰে মই ঢাকোন মাৰি 5 মিনিট মানৰ কাৰণে ৰাখি দিম অলৰেডি সিজি গৈছে ভালদৰে এয়া আমাৰ এতিয়া লফা শাকৰ চব্জি ৰেডি হৈ গ'ল এনেদৰে আপোনালোকে সহজ পদ্ধতিৰে বনাই খাই চাবচোন মছলা নিদিয়াকৈ এইদৰে খালে স্বাস্থ্যসন্মতো হয় আৰু খাবলৈও সুন্দৰ হয়